পূজাকে দুদিন বৰষুণ হৈয়ে গ'ল আৰু সেইকাৰণে চাকিও জ্বলাব নোৱাৰিলোঁ। ইমানেই বেছি বৰষুণ যাৰ কাৰণে চাকি জ্বলাব নোৱাৰিলোঁ। সেইকাৰণে আজি লাষ্ট দিনা 3 নম্বৰ দিনা সেইকাৰণে ইমান ধুনীয়া আজি ৰ'দ দেখিছেনে। তো ওলাইছোঁ চাকি জ্বলাবলৈ আৰু লগত বা যাব, ভিনদেউ যাব আৰু মই যাম। মাটো ঘৰখীয়া কাৰণ পোৱালি চাবলৈ পোৱালি নিনিয়ে আৰু সৰুবা আহি আছে। সৰুবা আমি চাগে চব গোটেইবিলাকক ৰাতিহে দেখা পাব দেই। এতিয়া যাওঁচোন মণ্ডপলৈ। একেবাৰে চিম্পুল সাধাৰণ কাপোৰ এযোৰ পিন্ধিছোঁ বগা, যিহেতু দিনত ইমান বেছি জাক জমকতা ভাল নালাগে। আৰু এতিয়া ওলাইছোঁ চাকি জ্বলাবলৈ আৰু আৰু ইমান বেছি দেখাই থাকিব নোৱাৰি দিয়কচোন, ইমান মানুহ আছে আৰু চাকি গছ জ্বলোৱাৰ সময়তো যদি ভিডিঅ' কৰি থাকোঁ তেতিয়া কেনেকুৱা হ'ব। সেইকাৰণে যিমান পাৰোঁ অকণমান দিলোঁ, কিন্তু ৰাতিলৈ বহুত ধুনীয়া ধুনীয়া মণ্ডপ কেইটামান দেখাম। আপোনালোকে কিন্তু ভিডিঅ'টো চাই থাকিব, একেবাৰে ৰাতিহে লগ পাম দেই। পূজা পালোহি, আপোনালোকক কৈছিলোঁ নহয় ধুনীয়া ধুনীয়া মণ্ডপ দেখাম বুলি। তেনে এইখনৰ পৰাই ষ্টাৰ্ট কৰোঁ। মই আছোঁ এতিয়া কেতেকী বাৰীত। ভিৰ কিন্তু আগতকৈ কম হ'লেও একেবাৰে নোহোৱাও নহয় দেই, ভিৰ বহুতে আছে বুলিয়ে ক'ব পাৰি। কিন্তু আজি বহুত বেছি ভিৰ, বেক কেমেৰা দেখালে নিশ্চয় গম পাব। আৰু কৰোণা বুলি যে মানুহ নহাকে তেনেকৈ থকা নাই বাৰু। কলেজা ফিল্ম দেখালোঁ, যি কি নহওক বৰ বেছি কথা কৈ থাকিব নোৱাৰিম, কিয়নো ইমান বেছি বেজনা হুলস্থুল কেনেকৈ শুনিব বাৰু। সেইকাৰণে এতিয়া ব'লক নেক্সট আকৌ ক'ত দেখাওঁ। পূজা আৰু ইমান হুলস্থুল কথা ক'লেও চাগে নুশুনিব। পূজা চাবলৈ আহিছোঁ একেলগে, আৰু তেওঁ ল'ৰাটো আৰু তেওঁ বিশেষ হৈ গ'ল আৰু হৈছে আৰু ইয়াতকৈ নোৱাৰি আৰু ভিৰ চাওক ভিৰ। কিছুমানেতো মাস্ক পিন্ধিছে, কিছুমানেতো মাস্কো পিন্ধা নাই। বজাৰৰ ফালে বলক।